হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। মই বৰ্তমান আজি খুব গৰম পাইছোঁ। এইমাত্ৰ কচু কাটি আনি বৰ্তমান এতিয়া সিজাই আছোঁ। সেইবাবে খুব গৰম পাই আছোঁ। আপোনালোকক দেখাই আছোঁ মই। চাই লওক বন্ধুসকলে, মই কচু সিজাই আছোঁ। এনেদৰে সৰু সৰুকৈ কুটি লৈছোঁ। এইবিলাক ইয়াতে দি আছোঁ। বহুত টাইম ল'ব, এইটো 2-3 ঘণ্টামান লৈ যাব। গোটেইখিনি কমপ্লিট হোৱালৈকে বহুত টাইম লয়। আৰু এইফালে বঙলা জ্বলা এটা লগাইছিলোঁ, ফুলিছে। আৰু এটা লাগিছে। এইটো কেইটা লাগে গম নাপাওঁ, আৰু এইটো বহুতখিনি ফুলিছে বাৰু। আৰু এইফালে গাহৰি একদম হাহাকাৰ কৰি আছিলে। এইমাত্ৰ দানাও দিলোঁ। এতিয়া কচুখিনি সিজাই আছোঁ। কচু আৰু জুগুলি টুকুৰা মিক্স কৰি দি দিম দুপৰীয়া। আজি বতৰটো খুব সুন্দৰ হৈছে, ডাৱৰীয়া বতৰ। এইখিনি জেগাত এইবাৰ বেঙেনা লগাম বুলি ভাবিছোঁ ৰ। এইফালে লাও 10-12টা লাগিছিল। খাই খাই মানে এতিয়া 5টাহে আছে মুঠে। জুইৰ তাপত মানে বৰ কষ্ট হয় দেই, এই কচু সিজোৱা গাহৰিৰ বাবে। গাহৰি পোহাটো ইমান সহজ নহয়। বহুতে ভাবি লয় বহুত সহজ, বা অকল দানা দিলে হৈ যাব। কিন্তু দানাটো যে যোগাৰ কৰিব লাগিব, সেইটোতো ভাবিব লাগিব না, কেনেকৈ যোগাৰ কৰিব লাগিব, ক'ৰ পৰা মেনেজ হ'ব। এতিয়া কচু কাটি অনা এই বাৰিষা, তাতে আকৌ জোক, বোকা পানীত কাটি আনি আকৌ কাটি কুটি এই সিজোৱাটো বৰ কষ্টৰ কাম। বহুতে সহজ বুলি ভাবি লয়। সহজ হয় যিসকলে ড্ৰাই ফিট দিয়ে, আৰু সিহঁতৰ অলপ সহজ হয়। এতিয়া আমাৰ দৰে মানুহৰতো ড্ৰাই ফিট খুওৱাটো সম্ভৱ নহ'ব। সেইবাবে দানাৰ কষ্টটো কম কৰিবলৈ এনেকুৱা কচু কিবাকিবি জুগুলি এইবোৰ মিক্স কৰি দিওঁ। সেই বন্ধুসকল, দানা হোৱাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈ গ'ল কচু সিজোৱা, সম্পূৰ্ণ সিজি গ'ল। এইটো এতিয়া ঠাণ্ডা হ'লে জুগুলি টুকুৰাৰ লগত মিক্স কৰি দি দিম গাহৰিকেইটা। গাহৰি খাই খুব ভাল পাব। সম্পূৰ্ণ সিজি গ'ল। আৰু এটা কথা, ইয়াতে মই হেৰি দি দিছোঁ, কলাখাৰ নহ'লে চৌদা খাৰো দি দিব পাৰে, তেতিয়া সোনকালে সিজিব বস্তুটো। সেইখিনি ধুনীয়া হৈছে।